Hello everyone, welcome back to my channel. আজি মই আপোনালোকৰ মাজলৈ আনিছো এটা খুব সুন্দৰ ৰেচিপি আৰু ৰেচিপিটোৰ নাম হৈছে kosu শাক। বলকচোন চাও মোৰ ষ্টাইলত বনোৱা kosu শাকৰ ৰেচিপিটো। ইয়া আপোনালোকে দেখিছে kosu শাকখিনি ধুনিয়াকৈ ধুই কুকাৰত দিছো আৰু ইয়াতে মই এড কৰিছো আলু এটা, দাইল অকণমান, হালধি আৰু নিমখ। এতিয়া মই 5 বাৰ মান চিটি মাৰিব দিম। এয়া হৈছে মোৰ ষ্টাইলত বনোৱা kosu শাক। এয়া চাওক চিটি মাৰি হৈ গৈছে। এতিয়া মই বিলাহি দি অকণমান ভাজো। কেৰাহী শুকাই গ'ল, তেল অকণমান ঢালি লওঁ। এইটো তেল দি দিলোঁ, অলপ গৰম হৈ লওক। এখন পাঁচফোৰণ দিছোঁ, পিঁয়াজ, কচুখিনি ইয়াত এড কৰি দিছোঁ ধুনীয়াকৈ। এতিয়া এইখিনি অকণমান গুড়ি কৰি দিওঁ। এতিয়া মই এড কৰিম সৰু তিতা মেকুৰী গুটি, আপোনালোকে চিনি পাইছেই চাগে। আৰু এড কৰিম এটা দুটুকুৰা জলকীয়া আৰু আদা ৰচুন। এতিয়া পানীখিনি অকণ শুকাব দিওঁ। এতিয়া নিমখ অকণমান দিলোঁ, যিহেতু মই বইল কৰোঁতেও নিমখ দিয়া হৈছে। শেষত বগা তুলসী পাত কেইটামান দি দিছোঁ, ইয়াৰ ফ্লেভাৰটো বহুত ধুনীয়া হয়। এতিয়া অকণ টেষ্ট কৰি চাওঁ। খুব ভাল লাগিছে খাই। আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব পাৰে। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু মই লগ পাম আপোনালোকক মোৰ নেক্সট ব্লগত। তেতিয়ালৈ বাই বাই।